নমস্কাৰ এছপিসকল সকলোকে জব মাষ্টাৰ আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম গুৱাহাটী হাইকোৰ্টত অনুষ্ঠিত হৈ যোৱা 9/11/2024 ড্ৰাফ্ট 3 পষ্টৰ ফুল পেপাৰখনৰ বিষয়ে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পেপাৰখনত টোটেল মাৰ্কছ আছিলে 50 নম্বৰ আৰু সময় দিয়া হৈছিলে 90 মিনিট। কোনো ধৰণৰ ইয়াত নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা নাছিলে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। টিক দ্য কাৰেক্ট স্পেলিং। ইয়াত কাৰেক্ট স্পেলিং কোনটো সুধিছে। অকেজন ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ C2। 2 নম্বৰলৈ আহিছোঁ ৰাজ ইজ ডেছ দেন ঋষি, স্মাৰ্ট স্মাৰ্টাৰ স্মাৰ্টেষ্ট অল অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 স্মাৰ্টাৰ। 3 নম্বৰলৈ আহিছোঁ বিটিং এৰাউণ্ড দ্য বুছ মিন এ ফৰেষ্ট এৰিয়া টু এভইড এনচাৰিং এ কুৱেশ্যন এণ্ড ষ্টেলিং, ৱৰ্ক ভেৰি হাৰ্ড, হেভিং এ ফাইট। 3 নম্বৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ B2 to avoid answering a question and spelling. 4 নম্বৰলৈ আহিছোঁ apple of my eye means a very important person, favorite food, a person you dislike, none of the above. 4 নম্বৰ শুদ্ধ এনচাৰটো a very important person. 5 নম্বৰত আহিছোঁ what is the synonym of exasperate. 5 নম্বৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ A annoy. অপশ্যন নম্বৰ 6লৈ আহিছোঁ what is the antonym of perseverance. এণ্টনিম অফ প্ৰিজাৰ্ভেৰেঞ্চৰ এণ্টনিমটো কি হ'ব? ডিটাৰমিনেশ্যন, টিনাচিটি, ডগেডনেছ, প্ৰক্ৰেশ্যন। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ D2। 7লৈ আহিছোঁ ফিল ইন দ্য ব্লেংকছ। ডেছ গ্ৰেট ৱাল অফ চাইনা ইজ ওৱান অফ দ্য 7 ৱণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড। 7 নম্বৰ শুদ্ধ এনচাৰটো হ'ব দা, নিৰ্দিষ্টকৈ বুজাইছে সেইকাৰণে দা হয়। ফুটবল ইজ ডেছ স্পৰ্ট। ইয়াত সুধিছে ফুটবল ইজ এ স্পৰ্ট। 8 নম্বৰটো হ'ব A2। 9 নম্বৰলৈ আহিছোঁ ফিল ইন দ্য ব্লেংকছ। দ্য ৱৰ্ল্ড ৱাৰ II ডেছ ইন দ্য ইয়েৰ 1939। 9 নম্বৰৰ শুদ্ধ এনচাৰটো হ'ব ষ্টাৰ্টেড, অপশ্যন C2। 10লৈ আহিছোঁ ফিল ইন দ্য ব্লেংকছ। উই ডেছ এট দ্য নিউজ ডেট ৰাহুল ফেইল ইন দ্য এক্সাম। 10ত শুদ্ধ এনচাৰটো হ'ব উই ৱেৰ ছাৰপ্ৰাইজড এট দ্য নিউজ ডেট ৰাহুল ফেইল ইন দ্য এক্সাম। 11লৈ আহিছোঁ which of the following is not a European country? ডেনমাৰ্ক, বেলজিয়াম, পৰ্তুগাল, বলিভিয়া। ইয়াৰ ডেনমাৰ্ক, বেলজিয়াম আৰু পৰ্তুগাল গোটেইকেইখন ইউৰোপীয়ান কাণ্ট্ৰি হয়। ইয়াৰে যি নম্বৰ বলিভিয়াটো হয় ইউৰোপীয়ান কাণ্ট্ৰি নহয়। 12লৈ আহিছোঁ হু এমং দ্য ফলোয়িং অনেবল জাজেছ হেজ বিন দ্য চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট। ইয়াত দিয়াসকলৰ ভিতৰত গুৱাহাটী হাইকোৰ্টৰ কোনজন চিফ জাষ্টিছ আছিলে সুধিছে। 12 নম্বৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ D অনেবল মিষ্টাৰ জাষ্টিছ A.S. বোপান্না। 13লৈ আহিছোঁ দ্য ফুটবল টুৰ্ণামেণ্ট ভিচ UEFA মেন্স ইউৰো 2024 ৱাজ ৱন বাই হুইচ কাণ্ট্ৰি। 13ৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ C স্পেইনে জিকিছিলে। 14লৈ আহিছোঁ দ্য দাণ্ডি মাৰ্চ ইন দ্য ইয়েৰ। দাণ্ডি মাৰ্চ কেতিয়া অনুষ্ঠিত হৈছিলে? দাণ্ডি যাত্ৰাটো মহাত্মা গান্ধীৰ নেতৃত্বত। এই অপশ্যনটো হ'ব অপশ্যন নম্বৰ B 1930। 15লৈ আহিছোঁ দ্য বেটেল অফ পলাচী ৱাজ ইন দ্য ইয়েৰ। বেটেল অফ পলাচী কেতিয়া ষ্টাৰ্ট হৈছিলে? ইয়াৰ অপশ্যন নম্বৰ D 1757। 16লৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্মানেণ্ট মেম্বাৰ অফ ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল। 16 নম্বৰৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ B জাৰ্মানী। জাৰ্মানী UNSCৰ পাৰ্মানেণ্ট মেম্বাৰ নহয়। দ্য ষ্টেট বাৰ্ড অফ আছাম ইজ, সকলোৱে জানো এইটো আমি হোৱাইট উইং উড ডাক, দেওহাঁহ হয়। 18 নম্বৰলৈ আহিছোঁ ইন হুইচ ষ্টেট দ্য কোনাৰ্ক ছান টেম্পল লোকেটেড। কোনাৰ্কৰ সূৰ্য মন্দিৰ ক'ত আছে এইটো জানো আমি উৰিষ্যাত আছে। 19ত আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। এইটো সকলোৱে জানো আমি জৰ্জ ৱাশ্বিংটন, অপশ্যন নম্বৰ B টো শুদ্ধ। 20লৈ আহিছোঁ দ্য ইউনাইটেড নেশ্যন ৱাজ ফৰ্ম ইন হুইচ ইয়েৰ। ইউনাইটেড নেশ্যন কেতিয়া ফৰ্ম হৈছিলে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1945। 21ত আহিছোঁ হু ৰোড দ্য প্লে হেমলেট। হেমলেটখন কোনে লিখিছিলে? এখন যথেষ্ট পপুলাৰ গ্ৰন্থ হয়, সকলোৱেতো চাগে জীৱনৰ এদিনলৈ পঢ়িছোঁ। এখন উইলিয়াম শ্বেক্সপিয়াৰৰ হয়। 22 হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ ৱাটাৰ। পানীৰ কেমিকেল ফৰ্মুলাটো কি হয়? অপশ্যন নম্বৰ C2 হয় H2O। 23লৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৱাক অন দ্য মুন। 23 শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ A নেল আৰ্মষ্ট্ৰং। 24লৈ আহিছোঁ হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান।
24 শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি জাপান 25ত আহিছোঁ হোৱাট ইজ দ্য ষ্টাডি অফ টাইম কল্ড 25ৰ শুদ্ধ এনচাৰটো হ'ব হৰলজি সময়ৰ ষ্টাডি কৰাটো হৰলজি বুলি কোৱা হয় 26ত আহিছোঁ হুইচ ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড 26ৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ৰাছিয়া 27ত আহিছোঁ হু ৰোড দ্য নভেল ৱাৰ এণ্ড পিচ 27ৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি লিঅ' টলষ্টয় 28ত আহিছোঁ হু ফিনিছ ৰানাৰ্ছ আপ ইন দ্য ICC মেন্স T20 ৱৰ্ল্ড কাপ 2024 28ৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ৰিপাব্লিক অফ চাউথ আফ্ৰিকা 29 what is the name of the process by which plants convert sunlight to energy সূৰ্য পোহৰটোক নিজৰ এনাৰ্জিলৈ মানে কনভাৰ্ট কৰা প্ৰচেছটোক কি কয় ফটোচিনথেচিছ বুলি কয় 30লে আহিছোঁ in which year of the following year the Olympic was held in an Asian country কোনটো বছৰ এই অলিম্পিক এছিয়াৰ কোনো এখন কাণ্ট্ৰিত অনুষ্ঠিত হৈছিলে সেইটো সুধিছে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 2008 31ত আহিছোঁ how many bones are present in the body of an adult human humanৰ বডিত কিমানডাল বন থাকে এইটো আমি সকলোৱে জানো 206ডাল অপশ্যন এটো হয় 32লে আহিছোঁ what element is the main constituent of ডায়মণ্ডত কোনটো এলিমেণ্ট বেছিকৈ থাকে 32 শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কাৰ্বন 33ত আহিছোঁ who was the first Indian to win an individual Olympic gold medal 33 শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি অভিনৱ বিন্দা 34 which country is famous for its pyramids কোনখন কাণ্ট্ৰি ফেমাছ হয় পিৰামিডৰ বাবে এখন হৈছে ইজিপ্ট অপশ্যন নম্বৰ বি টো হয় 35ত আহিছোঁ what chemical element is the main component of human bones and teeth হিউমেন বোন আৰু টিথত কোনটো এলিমেণ্ট বেছিকৈ থাকে এইটো কেলছিয়াম হয় অপশ্যন নম্বৰ এ 36ত আহিছোঁ এ ফাদাৰ ইজ টুৱাইজ অল্ড এজ হিজ চন এজন দেউতাক তেখেতৰ ল'ৰাতকৈ দুগুণ ডাঙৰ if 20 years ago যদি 20 বছৰ আগতে the age of the father was 10 times the age of the son 10 বছৰ আগতে 20 বছৰ আগতে যদি 10 টাইম হয় পিতেকৰ বয়সতকৈ what is the present age of brother সুধিছে ফাদাৰ সুধিছে 36 শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি টো 45 years what is the 30% of 250 সুধিছে 37 শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ টো 75 38ত আহিছোঁ the speed of a boat in still water is 5 km/h if the speed of the boat against the stream is 3 km/h what is the speed of the stream 38ৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 2 km/h 39ত আহিছোঁ a shopkeeper sold an article for rupees 5000 if the cost price of the article is 4000 what is the profit percent 39ৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি টো 25 40 5 years ago a man was 5 times as old as his son after 10 years he will be twice as old as his son what is the present age of the man and son এই অংকখিনি আপোনালোকে নিজে কৰি চাব মই ডাইৰেক্ট এনচাৰটো আপোনালোক কৈ দিছোঁ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 30,10 অপশ্যন এটো 41ত আহিছোঁ লুক এট দ্য চিৰিজ 50 45 35 30 20 ইয়াৰ পিছত কোনটো নাম্বাৰ আহিব এইটো সুধিছে 41ৰ শুদ্ধ এনচাৰটো হ'ব 15 42লে আহিছোঁ what number should come next in the series 200 150 ইয়াৰ পিছত কোনটো আহিব সুধিছে 42 শুদ্ধ এনচাৰটো হ'ব 25 43ত আহিছোঁ Richi is the east of Rohan and Rohan is the north of Rabi Ramesh is the south of Rabi which direction of Rishi and is Ramesh 43 শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি southwest 44 the age of father 15 years ago was thrice the age of his son the present age of the father age is twice that of his son the ratio of their ages after 10 years will be 44 শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 7:4 45ত আহিছোঁ a two-digit number is such that the product of the digit is 6 when 9 is added to the number the digits are reversed the number is 45 শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 23 46ত আহিছোঁ a battle scored 100 runs which included 3 boundaries and 8 sixes what percent of the total score did he make by running between the wickets 46 শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 40% 47ত আহিছোঁ a fruit seller had some apples he sell 40% of apples and still has 420 apples
Originally তেখেতৰ হাতত কিমান আপেল আছে সুধিছিলে। অপশ্যন এটো হ'ব 700। 48ত আহিছোঁ। Which of the following number is divisible by 36? তলত দিয়ে কোনটো নাম্বাৰ 36ৰে হৰণ যায় সেইটো সুধিছে। 48ৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 49। Arrange the word given below in a meaningful sequence. এইখিনি এৰেঞ্জ কৰিব দিছে। ইয়াত প্ৰথমে হ'ব 3 টো বাৰ্থ হ'ব, তাৰপিছত ইয়থ হ'ব, তাৰপিছত মিডল এজ, অল্ড এজ, তাৰপিছত ডেথ। ইয়াৰ অপশ্যনটো বিটো শুদ্ধ হ'ব। 50লৈ আহিছোঁ। 3 candidates contested an election and received 92, 128 and 100 votes. What percentage of the total votes did the winning candidate get? 50 নম্বৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 40%। এইখনেই আছিলে 2024 চনত অনুষ্ঠিত হৈছিল ড্ৰাফ্টি পদৰ ফুল পেপাৰ এনালাইচিছ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰি মোক সুধিব পাৰে, মই কমেণ্টত উত্তৰ দিবলৈ চেষ্টা কৰিম। ইমানখিনি আছিলে ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি অলপো লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।